दिनै आसाम सेक्रेटारियेटनि बायह्रायाव खुंनाय बाथि केबिनेट जथुम्माया क'क्राझाराव थानाय बिटिसि सेक्रेटारियेटनि जथुमसालियाव जालाङो। बिटिसि सेक्रेटारियेटआव जानाय दिनैनि केबिनेट जथुम्मायाव बर' रावाव 12 थाखोसिम फरायनायनि गनायथि होयो। বড়ো ভাষালৈ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই সিদ্ধান্তটো হ'ল যে বড়ো ভাষাৰ মিডিয়াম বৰ্তমানলৈকে 10ম শ্ৰেণীলৈকে ব্যৱহাৰ কৰাৰ অনুমতি আছিল। অৰ্থাৎ বড়ো মিডিয়াম স্কুলসমূহ ক্লাছ 10লৈকে চলিছিল। আজি কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ বড়ো মিডিয়াম স্কুলসমূহ 12মান শ্ৰেণীলৈকে চলাৰ বাবে অনুমতি প্ৰদান কৰে। অৰ্থাৎ সেৱালৈকে এতিয়া বড়ো মিডিয়াম চলিছিল। আজিৰ কেবিনেটৰ সিদ্ধান্ত মতে এতিয়াৰ পৰা ক্লাছ 12 অৰ্থাৎ কাউন্সিলেও বড়ো মিডিয়ামত শিক্ষানুষ্ঠান চলাৰ অনুমতি দিব পাৰিব। গভৰ্ণমেণ্ট স্কুলেই হওক প্ৰাইভেট স্কুলেই হওক আপ টু ক্লাছ 12লৈকে বড়ো মিডিয়াম চলিব পাৰিব। जौमा फरायसालि आरो मुलुगसोलोंसालियाव बर' आयदानि बिबुंगोरा थिसननायाव मासि संरैखा खालामनाय एबा रिजार्भेसन राहाखौ बोखांना लानायनि थांखि लानाय जायो दिनैनि केबिनेट जथुम्मायाव। আজিৰ কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয় যে বড়ো মিডিয়ামত আমি যিবিলাক অধ্যাপক নিযুক্তি কৰোঁ সেই অধ্যাপকসমূহত ৰিজাৰ্ভেশ্যন ক্ৰাইটেৰিয়া আহি যোৱাৰ কাৰণে পোষ্টবিলাক খালী হৈ থাকিছিল। কাৰণ শিডিউল কাষ্ট বা সাধাৰণ লোকে বড়ো ভাষা বা OBC লোকে বড়ো ভাষাৰ ওপৰত পোষ্ট গ্ৰেজুৱেট নকৰে। ফলত ৰিজাৰ্ভেশ্যন পইণ্টত যদি ফেকাল্টি পোষ্টটো শিডিউল কাষ্ট বুলি আহি গ'ল সেই পোষ্টটো চৰকাৰে ফিল আপ কৰিব নোৱাৰা হয়। তাৰ ফলত ৰাজ্য চৰকাৰে বড়ো ভাষাৰ শিক্ষক নিযুক্তি কৰাৰ পিছতো বহু কলেজ আৰু বিশ্ববিদ্যালয়ত আমি বড়ো ভাষাৰ অধ্যাপক নিযুক্তি দিব পৰা নাছিলোঁ। আজিৰ কেবিনেটে বড়ো ভাষাৰ শিক্ষক নিযুক্তিৰ বিষয়টো শিক্ষক মানে অধ্যাপক অধ্যাপিকা অকল কলেজত সেইটো আমি ৰিজাৰ্ভেশ্যন আউটাৰ পৰা বাহিৰলৈকে লৈ আহিলোঁ। অৰ্থাৎ এতিয়া শিডিউল টাইপ প্লেইনছ এজনে 2টা পোষ্টতে প্ৰয়োজন হ'লে চাকৰি কৰিব পাৰিব। আগতে এটাত পাৰিছিল ৰিজাৰ্ভেশ্যন ক্ৰাইটেৰিয়া থকাৰ কাৰণে। এতিয়া যদি আপুনি বড়োত PG কৰিছে আৰু আপুনি যদি ST ল'ৰা হয় SC বুলি আৰু কোনো পোষ্ট নাথাকে OBC বুলি কোনো পোষ্ট নাথাকে আপুনি 2টাতে ST হ'লেও আপুনি চাকৰি কৰিব পাৰিব। বা ভাইচ ভাৰ্চা কোনোবা SC ল'ৰা যদি 2টাই পোষ্ট গ্ৰেজুৱেট পাছ কৰি থৈছে ইন বড়ো লেংগুৱেজ তেওঁলোকে 2টা পোষ্টতে সোমাব পাৰিব। তাৰমানে ইয়াত ৰিজাৰ্ভেশ্যন নাথাকে। খালি বড়ো লেংগুৱেজত আপোনাৰ পোষ্ট গ্ৰেজুৱেট ডক্টৰেট লাগিব আপুনি বড়ো ভাষাৰ শিক্ষক হ'ব পাৰিব। তাৰ কাৰণে আৰু আপুনি যে ST SC OBC ৰিজাৰ্ভেশ্যনৰ কাৰণে বড়ো ভাষাৰ পোষ্ট খালী হৈ থাকিব নালাগে। এইটো দীৰ্ঘদিনীয়া আপচু আৰু বড়ো সাহিত্য সভাৰ এটা দাবী। ओजोंहाय दिनैनि केबिनेटआ बिटिआर ओनसोलनि गंजि कलेजखौ बिटिसि खुंथायखौ प्रभिन्सियेलाइज खालामनायनि गनायथि होयो। বিটিআৰ প্ৰশাসনে 10খন কলেজ প্ৰাদেশিকৰণৰ বাবে অনুমতি বিচাৰিছিল। ইমান দিনে কলেজ প্ৰাদেশিকৰণ অসম চৰকাৰে কৰিছিল। কিন্তু বড়ো চুক্তিৰ আলমত বা বড়ো চুক্তিৰ পম খেদি বিটিআৰে আমাক এটা প্ৰস্তাৱ দিছিল যে তেওঁলোকে 10খন কলেজ প্ৰাদেশিকৰণ কৰিব খোজে। অসম চৰকাৰে এই 10খন মহাবিদ্যালয় প্ৰাদেশিকৰণৰ বাবে বিটিআৰক অনুমতি দিছে। They will be provincialized by BTR. Salary will be paid by BTR. আৰু বিটিআৰে ৰাজ্য চৰকাৰৰ পৰা যি ধৰণে ধন ল'ব লাগে নিয়ম মাফিক সেইটো পাই থাকিব। ইয়াৰ ফলত বড়ো শান্তি চুক্তিৰ এটা ডাঙৰ দফা প্ৰাদেশিকৰণৰ দফাত আমি প্ৰথম পদক্ষেপ ল'বলৈ সক্ষম হ'লোঁ। আপোনালোকে বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৰ পৰা এই 10খন মহাবিদ্যালয়ৰ নাম সংগ্ৰহ কৰিব পাৰিব। बिटिआर ओनसोलनि लामा बानायनायनि थाखाय गिबि मन्थ्रि गुडउइल प्रजेक्टनिफ्राय बिटिआरआ बे बोसोराव 250 कौटि रां मोनगोन आरो फैगौ बोसोरावबो 250 कौटि रां होनायनि थांखि दिनैनि केबिनेट जथुम्मानि। বড়োলেণ্ডৰ বা বিশেষকৈ আমাৰ BTCত থকা বিটিআৰত থকা এই 5খন জিলাৰ ৰাস্তা ঘাট উন্নয়নৰ কাৰণে আমি গুডউইল প্ৰজেক্ট যোৱাবাৰ 500 কোটি টকাৰ দিছিলোঁ।
আজি আমি নতুন আৰু এটা প্ৰজেক্ট BTRত আৰম্ভ কৰিব খুজিছোঁ, মুখ্যমন্ত্ৰীৰ গুডউইল প্ৰজেক্ট। এই প্ৰজেক্টৰ অধীনত এই বছৰ ৰাস্তা ঘাট বনাবৰ কাৰণে BTRে অতিৰিক্ত 250 কোটি টকা পাব আৰু অহা বছৰ তেওঁলোকে আৰু অতিৰিক্ত 250 কোটি টকা পাব। কিন্তু ইয়াৰ এটা চৰ্ত হ'ল যে 10 কিলোমিটাৰৰ তলত কোনো ৰাস্তা হ'ব নোৱাৰিব। দলং হ'ব পাৰিব, কিন্তু ৰাস্তা হ'ব লাগিলে 10 কিলোমিটাৰ লাগিব। এটা 10 কিলোমিটাৰ বুলি কওঁতে কোনোবা এটা 9 কিলোমিটাৰ হ'লে এইটো বেলেগ কথা। তাৰমানে আমি এইটো বুজাইছোঁ যে মুখ্যমন্ত্ৰীৰ গুডউইল প্ৰজেক্টৰ অধীনত আমি অতি কমেও 50টা ৰাস্তা আমি BTRত বনাম। 50টা ৰাস্তাত যদি 1 কোটিকৈ গ'ল, 50 কোটি হ'ল, কিন্তু 10 কিলোমিটাৰৰ ৰাস্তা হ'ব। টোটেল 500 কোৰ্চৰ আমাৰ ৰাস্তা হ'ব আৰু 500 কিলোমিটাৰ আমি ৰাস্তা বনাব পাৰিম। যদি দলং বনাই তেতিয়াহ'লে কম হ'ব। গতিকে আজি আমি BTRৰ বাবে এই গুডউইল প্ৰজেক্টটো আমি অনুমোদন জনাইছোঁ। 250 কোটি টকা এই বিত্তীয় বৰ্ষত পাব, 250 কোটি টকা তেওঁলোকে অহা বিত্তীয় বৰ্ষত পাব। ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগে এই প্ৰকল্প ৰূপায়ণ কৰিব BTR প্ৰশাসনৰ সহযোগত।